নমস্কাৰ দৰ্শকসকল, ৰূপহী অসমলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ এটা ভিডিঅ' আপলোড হৈছিলে, এজন ভাইটিয়ে খুব ধুনীয়াকৈ নেগেৰা বজাইছিলে আৰু নিশ্চয় আপোনালোকে সকলোৱে সেই ভিডিঅ'টো চাইছে। আৰু সেই ভাইটিজনৰ পিতৃ এখেত, আৰু মই পৰিচয় কৰাই দিম এখেতৰ সৈতে। আৰু এখেতৰে পুত্ৰ আছিল সেই ভাইটিজন। বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ সমষ্টিৰ দেউৰী চিলাবন্ধা গাঁৱত, আৰু মোৰ সৈতে উপস্থিত আছে শ্ৰীযুত মহেশ্বৰ নাথ। তেখেতে সমূহ আমাৰ পৰম্পৰাগত লোকবাদ্যৰ লগত জড়িত, সৰুৰ পৰাই জড়িত, আৰু নিশ্চয় তেখেতৰ অকণমান হ'লেও পৰিচয় আপোনালোকক মই কৰাই দিবলৈ চেষ্টা কৰিম অতি কম সময়ৰ ভিতৰত। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি শেষলৈকে চাই নিশ্চয় মোৰ ভাল লাগিব। তেখেত মোৰ সম্পৰ্কীয় খুৰাও হয়, আৰু খুৰায়ো মোক যথেষ্টখিনি শিকাইছে, লোকবাদ্যই হওক বা ভাওনাৰ নৃত্যই হওক, মই খুৰাৰ পৰাই শিকোঁ। মহেশ্বৰ খুৰা, ৰূপহী অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে যদি আপোনাৰ পৰিচয়টি আমাৰ দৰ্শকসকলক দিয়ে ভাল পাব। নমস্কাৰ, মোৰ নাম শ্ৰী মহেশ্বৰ নাথ, মোৰ ঘৰ দেউৰী চিলাবন্ধা। মই সদায় এই লোকবাদ্যৰ লগতে জড়িত। মোৰ টিভি চেনেল অনাতাঁৰ শিল্পীৰ ৰূপেও মই জড়িত হৈ আছিলোঁ। হয়তো আপোনালোকে যদি চাইছে তেতিয়াহ'লে পুৱা 7:40 মোৰ নাম প্ৰসংগৰ প্ৰগ্ৰাম পাব। আৰু মই এনেকেই বাদ্যযন্ত্ৰ দিহানাম শিষ্যসকলক শিকাই বহু শিষ্য বনাইছোঁ। এতিয়ালৈকে মোৰ প্ৰায় 1000ৰ ওপৰ আছে শিষ্য। তেওঁলোকে কলিয়াবৰৰ প্ৰায়খিনি ৰাইজ আইসকলে মোক চিনি পায়। মই নামতি হিচাপে, নাগাৰা বাদক হিচাপে, ঢোল বাদক হিচাপে, বিহুৱা হিচাপে বা নৃত্যকাৰ হিচাপে মোক প্ৰায়খিনি চিনি পায়। মোৰ পৰা ভালেমানখিনি শিকিছে। মই তেওঁক কৃষ্ণ নৃত্য বা সূত্ৰ বা দিহানামত নাগাৰা বজাবলৈ এনেকৈ শিকাইছোঁ। আৰু খুৰা আগলৈও শিকাই যাব এনেধৰণৰ। মই আপোনাৰ পৰা শিকিবলগীয়া আছে আৰু যথেষ্ট বহুত। মই যিমানখিনি পাৰোঁ এনেকেই শিষ্যক আগবঢ়াই নিবৰ কাৰণে মোৰ চেষ্টা থাকিব। আৰু খুৰা মোৰ সম্পৰ্কীয়ই হয়, গতিকে সেই ভাবিলোঁ আজি বহুত দিন অহাও নাই খুৰা ঘৰলৈও যাওঁ আৰু এপাক আপোনালোককো পৰিচয়টো কৰাই দিওঁ। খুৰা, আমি এনেধৰণে কথা পাতি থাকিম বাৰু। আমাৰ দৰ্শকসকলক যদি আপোনাৰ অকণমান প্ৰতিভাৰ যদি পৰিচয় কৰাই দিয়ে ভাল পাব। তেতিয়াহ'লে বোলে মই অকণমান দেখুৱাই আহোঁ। ঠিক আছে। খুৰাই কৈছিলে যে খুৰাৰ দিহানামৰ এটা অনুষ্ঠান আমাৰ টিভিত দি আছে, গতিকে সেই টিভি চেনেলটিৰ নাম হৈছে ৰং চেনেল। হয় খুৰা, ৰং চেনেলত দি আছে। আৰু লগতে টাইমটো কিমান ক'লে খুৰা? টাইমটো পুৱা 7টা বজাত। পুৱা 7টা বজাত আপোনালোকে ৰং চেনেলত চাব পাৰিব দিহানামৰ অনুষ্ঠানটো। আৰু খুৰাই অনাতাঁৰ নাটতো কাম কৰি আছে, অনাতাঁৰ নাটত বিহু প্ৰগ্ৰামো দি আছে। আৰু কি দিছে? দিহানাম আৰু বিহু প্ৰগ্ৰামো তাতে খুৰাৰ অনুষ্ঠান এটা হৈ আছে। সেইটো টাইমটো কিমান? 7:10। গতিকে 7:10 সেই অনুষ্ঠানটিও আপোনালোকে নিশ্চয় চাব আৰু শুনিবলৈ পাব সকলোৱে। গতিকে চাব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে। ঠিক আছে খুৰা, আপোনাৰ প্ৰতিভাৰ এইখিনিতে অকণ পৰিচয় কৰাই দিম। তেতিয়াহ'লে মই প্ৰথমতে নেগেৰাকৈ আৰম্ভ কৰোঁ। হয়, নেগেৰাকৈ আৰম্ভ কৰোঁ। নেগেৰা কোনটো বজাম এতিয়া? নেগেৰা আৰম্ভণি বজাম নে নাই কিবা নামৰ বজাম? নামৰ আৰম্ভণি বজাই পিছত নামৰ এটি ধৰি দিয়ক। খুৰা, আমাৰ কলিয়াবৰৰ লগতে অসমৰ বিভিন্ন জেগাত আপোনাৰ এটা সুনাম আছে, আমি জানো সেইটো। গতিকে আপুনি আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব এই বাদ্যযন্ত্ৰসমূহ বজাবলৈ পোনপ্ৰথমে কেনেধৰণে আৰম্ভ কৰিছিলে বা প্ৰেৰণা কেনেদৰে পাইছিলে? আপোনাৰ আৰম্ভণি অকণমান যদি কৈ দিয়ে। প্ৰেৰণা হিচাপে প্ৰথমতে মোৰ দেউতা বায়ন আছিল দেউৰী চিলাবন্ধা গাঁৱত। দেউতাই প্ৰথমতে মোক খোল বাদ্য বজাবলৈ শিকাইছিল। তেতিয়াৰ পৰাই মই লাহে লাহে খোল বজোৱাৰ পিছত নেগেৰা বজাই, নেগেৰা বজোৱাৰ পিছত ঢোল বজাবলৈ শিকিলোঁ। ঢোল বজোৱাৰ পিছত বাঁহী বজাবলৈ শিকিলোঁ, পেঁপা বজাবলৈ শিকিলোঁ।
দোতৰা বজাবলৈ শিকিলোঁ, খঞ্জুৰি বজাবলৈ শিকিলোঁ। লগতে এতিয়া মোৰ আৰু সংগী সৰিব 2-4জন আছে, তেওঁলোকৰ লগত মই ঢুকি বজাওঁ। তেনেকৈয়ে মানে মই লাহে লাহে আগলৈ আহি আছোঁ আৰু এনেকৈ মোৰ শিষ্যসকলকো লাহে লাহে এটা এটাকৈ শিকাই গৈ আছোঁ। মোৰ ল'ৰাটো তেনেকৈয়ে আগবাঢ়ি গৈ আছে। যিহেতু সেই প্ৰশিক্ষণটো দিলেহে পৰৱৰ্তী প্ৰজন্মৰ বাবে আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম এই বিদ্যাসমূহ। কথাটো আপোনালোকে গম পাইছে, খুৰাৰ দেউতাক বায়ন আছিলে আৰু লগতে খুৰাও এতিয়া বায়ন, নেগেৰা, খোল, তাল, পৰম্পৰাগত লোকবাদ্য যিমানখিনি আছে গোটেইখিনি বজায়। আৰু এতিয়া খুৰাৰ পুত্ৰ, আগৰ যিটো ভিডিঅ' দিলোঁ, খুৰাৰ পুত্ৰও ঠিক তেনেদৰে খুৰাৰ ধৰণে গোটেই বাদ্যযন্ত্ৰখিনি এতিয়ালৈকে সুন্দৰকৈ শিকিছে শিকোৱা। আৰু তেওঁলোকৰ আপোনালোকৰ এটা গ্ৰুপো আছে সৰু ল'ৰা ছোৱালীৰ ইয়াত, মই শুনিবলৈ পাইছোঁ। গ্ৰুপ এটা আছে, তেওঁলোকক মই সূত্ৰধাৰ কৰে। সূত্ৰধাৰ, সত্ৰীয়া নৃত্য, দশৱতাৰ নৃত্য, আকৌ এই আমাৰ গাঁৱৰ যি যোৰা, অসমীয়া ভাওনা যি যোৰা চলে, সেই যোৰাও তেওঁলোককে শিকাই বুজাই আগবঢ়াই দিছোঁ। আমাৰ গাঁৱতো কৰি আহিছে বাৰু তেওঁলোকে, গতিকে এইখিনি জনাটো প্ৰয়োজন আমাৰ বাবে, আমাৰ সংস্কৃতি ধৰি ৰাখিবৰ বাবে। অসমীয়াৰ প্ৰথম সংস্কৃতি হ'ল এয়া লোকবাদ্য। হয়, নহ'লে এইখিনি নহ'লে আমাৰ অসমীয়া বুলি চিনাকি দিব, এইখিনি আমাৰ পৰিচয়। হয়, দৰ্শকসকল, মই ভিডিঅ'টো আৰু বৰ বেছি লম্বা নকৰোঁ। আৰু যিহেতু আপুনি বিহুৱাও এজন, ঢোলো বজায় আৰু সূত্ৰধাৰো কৰে, খোলো বজায়, গতিকে আপোনাৰ খোলটি আৰু ঢোলৰ দুটা চেও যদি শুনাই দিয়ে শেষত, আমাৰ দৰ্শকসকলেও ভাল পাব। আৰু দৰ্শকসকলে যদি ভাল পায়, পিছত আপোনাৰ ডাঙৰ এটা সাক্ষাৎকাৰ হিচাপে কথা পাতিম গোটেইখিনি। আৰু ঢোল কেনেকৈ বজাব লাগে, ঢোলৰ বস্তুবোৰক কি কয়, খোলৰ বস্তুবোৰক কি কয়, হয়, এনেধৰণৰ কথাবোৰ মই বিলাই দিবলৈ চেষ্টা কৰিম দৰ্শকসকলক। এইটো জানিবলগীয়া কথা আমাৰ বাবে, গতিকে ময়ো কিছুমান নাজানো, খোকোজা লাগে মাজে মাজে, সেইখিনিও শিকিবলগীয়া আছে আপোনাৰ পৰা। গতিকে পিছত আমি এটা অনুষ্ঠান আকৌ কৰিম, নামো শুনিম আপোনাৰ মুখত। ঠিক আছে, শেষত আপোনাৰ খোলটো আৰু প্ৰতিভা অকণমান যদি দৰ্শকক দেখুৱাই দিয়ে ভাল পাব। শংকৰ গুৰুৰ বৰগীতে ধৰক। ঠিক আছে, ধৰক। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰহু বৰগীতৰ সুৰ এনেকেই। এয়া বৰ্তমান মই পৰিতালৰ গীতটো গালোঁ, ৰাগা আখৰি তাৰ উপৰি। ঠিক আছে বাৰু খুৰা, দৰ্শকসকলে নিশ্চয় ভাল পাব। আপুনি খুৰা বিভিন্ন স্থানত সুনাম অৰ্জন কৰি আহিছে, সুনাম কঢ়িয়াই আনিছে, আৰু তাৰ বিষয়ে যদি অকণমান কয় আপোনাৰ। মই আৰু আপোনাৰ অসমত এনেকুৱা জেগা নাই য'ত নেকি আপুনি যোৱা নাই। হয়, আৰু মই অসমৰ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে বুলি মই কোনো অকণ জেগা ইখন জেগা লাগে যে মই যোৱা নাই, মোক নিমন্ত্ৰণ কৰা নাই। মই তেনেকৈ প্ৰতি জেগাতেই গৈ মোৰ প্ৰতিভাখিনি বিকাশ কৰি থৈ আহিছোঁ। আৰু এতিয়াও বৰ্তমানো তেনেকৈয়ে মই এতিয়াও চলি আছোঁ। এতিয়া এই লকডাউন বুলি পেলাই মই মানে এইকেইদিন ঘৰত আছোঁ। আপুনি বিভিন্ন জেগাৰ পৰা চাৰ্টিফিকেট মোৰ এতিয়ালৈকে চাৰ্টিফিকেট বহুতখিনি আছিলে। ইয়াৰ মাজতে মই চাৰ্টিফিকেট অলপ মোৰ চৰকাৰৰ শিল্পী পেঞ্চনৰ কাৰণে মানে জমা দিবলগীয়া হ'ল। মই মানে এই ভিডিঅ'ৰ যোগেদি চৰকাৰকো মই এটা অনুৰোধ কৰিছোঁ যাতে মোক এই শিল্পী পেঞ্চন ভাগ দি মানে সকাহ দিয়ে যেন। হয় দৰ্শকসকল, নিশ্চয় ময়ো কৈছোঁ কথাটি। আৰু খুৰাই যথেষ্টখিনি প্ৰতিভা আছে খুৰাৰ, বিভিন্ন স্থানত সুনাম অৰ্জন কৰি আহিছে। গতিকে চৰকাৰক, আমাৰ অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ আপোনালোকে অকণমান খুৰাক সহায় কৰি অকণমান যাতে সকাহ দিয়ে। ইতিমধ্যে শিল্পী পেঞ্চনৰ কাৰণে তেখেতে ফৰ্ম ভৰাইছে, ফৰ্ম কৰিছে, গতিকে হোৱা নাই নেকি এতিয়ালৈকে হোৱা নাই বৰ্তমানলৈকে লকডাউন পৰিস্থিতি সেইকাৰণে মানে সম্ভৱ লৈ আছে নেকি, এনেই হোৱা কথা আছিলে বাৰু।
ঠিক আছে বাৰু লকডাউন ঠিক হোৱাৰ পিছত আমাৰ পৰিস্থিতি ঠিক হওক বৰ্তমান যিহেতু কৰোণাৰ আতংক চলি আছে সকলো সুৰক্ষিত থাকক ঘৰতে থাকক আৰু সুস্বাস্থ্য অধিকাৰী হৈ থাকক সকলো আৰু অসম চৰকাৰে আপোনালোকে অকণমান খুৰাক যদি সহায়তা কৰে নিশ্চয় সকাহ পাব আৰু এই প্ৰতিভাসমূহ আমাৰ বাহিৰত যিটো অসমৰ বাহিৰত প্ৰতিষ্ঠা কৰিবলৈ আপুনি অকণমান সক্ষম হ'ব বেলেগতো আমাৰ দেশখনৰ অসম ৰাজ্যখনৰ আমাৰ অঞ্চলটোৰ নাম কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে আমাৰ স্থানীয় MLA মাননীয় বিধায়ক মহোদয় মাননীয় কেশৱ মহন্ত ছাৰক ইতিমধ্যে কৈছে খুৰাই আৰু ছাৰেও সেইখিনি সহায় সহযোগ কৰাৰ কথা কৈছে গতিকে আপোনালোকে খুৰাক অকণমান সহায় কৰিলে নিশ্চয় ভাল লাগিব তেখেতৰ প্ৰতিভাসমূহ আৰু যথেষ্ট বিকাশ হ'ব আৰু আমাৰ বাহিৰলৈকেও যাব পাৰিব আমি বাহিৰতো প্ৰদৰ্শন কৰিব পাৰিম তেখেতৰ প্ৰতিভা আমাৰ কলিয়াবৰ অঞ্চলৰ পৰা গতিকে এইখিনিয়ে শেষত খুৰা আপোনাৰ ঢোলৰ যদি অকণমান তাল শুনাই দিয়ে দৰ্শকসকলক ভাল পাব দৰ্শকসকল এতিয়া আমি খুৰাৰ ঢোলৰ প্ৰতিভাৰ বিষয়ে অকণমান জানো আহোঁ খুৰা অকণমান যদি দেখুৱাই দিয়ে ভাল হ'ব কলৰ চাপৰ বুলি কয় কলৰ চাপৰ ঠিক আছে মই অনুষ্ঠানটো সামৰিবলৈ ওলাইছোঁ গতিকে আপোনালোকে অনুষ্ঠানটো চাই কেনে পালে জনাব আৰু যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব আপুনি যদি বেল আইকনটো প্ৰেছ কৰি থয় তেহে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি শীঘ্ৰে পাব আৰু চাব পাৰিব খুৰা আপুনি আজি এই সময়কণ মোক দিয়াৰ বাবে আপোনাকো মই যথেষ্ট ধন্যবাদ জনাইছোঁ অশেষ ধন্যবাদ জনাইছোঁ আৰু আগলৈ ভাল ভাল কাম কৰি যাম আৰু শেষত মোৰ চেনেলটোৰ বিষয়ে যদি অকণমান কৈ দিয়ে ভাল লাগিব দৰ্শকসকল এওঁ মোৰ ভতিজা শ্ৰী হীৰকজ্যোতি নাথ এওঁ কি কৈছিলা তোমাৰ চেনেল ৰূপহী অসম খুৰা ৰূপহী অসম চেনেলটো খুলিছে আপোনালোকে অকণমান সহায় সহযোগ কৰিব মৰম চেনেল দিব এওঁ যাতে চেনেলটো আগবঢ়াই নিব ধন্যবাদ খুৰা দৰ্শকসকল ধন্যবাদ